bro. Hey. Tôi phải rokha se dante rokha disi na. Hothat ki rokha disi. Hoili maribo ai hoili. নমস্কাৰ সদা দৰ্শক স্বাগতম জনাইছোঁ মোৰ মিতুছ ব্লগ ইউটিউব চেনেলটোলৈ আৰু আজি গৈ আছোঁ আমি চান্দুবিত মেলা আজি 5 তাৰিখ হয় আৰু 5 তাৰিখে চান্দুবিত মেলা চাব গৈ আছোঁ আমি আৰু বকৰ পৰা লগ আহিব তাহাঁতক ৰখি আছোঁ আৰু আমি যাম আৰু পংকজৰ লগত দুটা ওলাইছোঁ আমি তাৰপিছত আমি এতিয়া গলচিত দলংখিনি হয় আৰু এতিয়া ৰখি আছোঁ আৰু অলপৰ পিছত আহি পাব আৰু কল কৰিছিলোঁ তাহাঁতক একেলগে যাম মানে তাৰ কাৰণে ৰখি আছোঁ আৰু 1 তাৰিখে 2 তাৰিখে 3 তাৰিখ 4 তাৰিখ মানে কিহৰ কাৰণে যাব নোৱাৰিলোঁ মানে অলপ কিবা ঘৰৰ প্ৰব্লেম চলি আছিলে তাৰমানে বৰ দেউতা ঢুকাইছে তাৰ কাৰণে সেনেকৈ যাব পৰা নাই আৰু আজি যাম 5 তাৰিখ আৰু আপোনালোকক কি পাৰোঁ সেইখিনি দুখাম আৰু কি পাৰোঁ মানে বহুতে গৈ আছে কি চান্দুবি মেলা কিছুমানে কৈছে ভাল হৈ আছে কিছুমানে কৈছে বেয়া হৈ আছে দুটা মানে কমেণ্ট আহি আছে আৰু মানে বহুততে দেখা পাইছোঁ কিছুমানৰ ভিডিঅ'ত হওক বা কিবাত হওক বা বহুততে ফেচবুক পেজতে হওক বা সেনেকৈ দেখা পাইছোঁ আৰু একচুৱেলি নিজে নেদেখা বস্তু কেতিয়াও একচুৱেলি বিশ্বাস কৰিব নালাগে ভাল হওক বেয়া হওক নিজে যিটো দেখি পেলাই মানে পাৰিবি সেইটো দেখি পেলাই যাতে অনুভৱ কৰিবি তেতিয়াহে ক'ব লাগে একচুৱেলি এই ভাল হৈছে বা বেয়া হৈছে সেইটোৱে ক'ব লাগে আমি দেখা নাই এতিয়ালৈকে একো কোৱা নাই কাৰণে আজি চাম তাৰপিছত আপোনালোকক কম কেনে হৈছে ভালে হৈছে নে বেয়া হৈছে আৰু ব্ৰহাতে আহি পাইছে বৰ্তমান ইতিমধ্যে এইফালে ব্ৰহাতে আছে এইফালে ব্ৰ আছে আৰু এতিয়া আমি যাব লাগে বৰ্তমান ইয়াৰ পৰা জাৰ্ণি ষ্টাৰ্ট আমাৰ আৰু আমি ইয়াৰ পৰা ওলাইছিলোঁ মানে কি আমাৰ ইয়াৰ পৰা দুটা ওলাইছিলোঁ মগজৰ লগত আৰু মানে কি বকৰ এইফালৰ পৰা আহি পেলাই ছয়গাঁৱৰ পৰা আহোঁতে মানে বহুত আহি পেলা এইফালৰ পৰা কমেও আমি 15জনমান হ'ম 15জনমান বুলি এনেকৈ যাই আছোঁ বৰ্তমান 15জনমান বহুত মানুহ এইফালে আছে ব্ৰতে মানে বহুত ভাইকে ভাই গৈছে গাইছ তাতে যাই পেলাই সকলোখিনি দুখাই আছোঁ মানে কিমানজন হ'ল আমি টোটেল মানুহ Tôi phải rokha se dante rokha disi na. হঠাৎ কি ৰখা দিছি চোৰটা Leje bhajar to mangi. জানোতে কোৱা নাই পাই না কি হৈছে লাগৰে আছিল নেকি লাগৰে নাকি এই বেন বেছি নাই দাল লাহে লাহে এতিয়া যাই পাওঁ নাই আমি এতিয়া যাই পোৱা নাই এনেকা ৰখাই থোৱা গাড়ীতে খুন্দি দিয়া ধৰিব এইখান ভাঙছি খাই যান Itu kelas jalan itu guys. Saya muslangar kali bal.
ড্ৰাইভাৰ চেঞ্জ কৰ ড্ৰাইভাৰ চেঞ্জ কৰ কি হ'ল কি কৰিব নেকি এইটো শুকি যাব এইটো নত এতিয়া নাই ড্ৰাইভাৰ চেঞ্জ কৰ মানে হঠাৎ হৈ গ'ল গাইছে তো ক'ব নোৱাৰি হঠাৎ হৈ গৈছে একদম হঠাৎ নাই ৰখাই থৈছিলা এনেকৈ ৰখাই থোৱাতে হঠাৎ মাৰি দিছিলে মানে এইটো চাইড দি আছে হঠাৎ ৰখাই দিছে এতিয়া আমি যায়ে পোৱা নাই তাতে যদি এনেকা ড্ৰাইভাৰ চেঞ্জ কৰ মানে গাইছ নহ'ব লগা এটা ফটো থাকি গ'ল মানে কি আমি চিনেমেটিছত ল'ম বুলি ভাবিছিলোঁ মানে ফটো এটা উঠিম বুলি ভাবিছিলোঁ সকলোৱে গৰুৰ ফটো আৰু এনেকৈ বাইকবিলাক ৰখাই থাকোঁতে মানে পিছৰ পৰা লাহেকৈ মানে খুন্দা লাগি পেলাই পৰি গ'ল বেয়াকৈ একদম উপায় নাই আৰু হ'ব লগা আছিল গাইছ কিন্তু এতিয়া ভালকৈ যাব লাগে আমি সকলোৱেও ভালকৈ চাই পেলাই আহিব লাগে সেইটোৱে আমাৰ কাৰণে আৰু আমি ইয়াতে ৰখি দিলোঁ এইখন কি দলং কয় নাজানো এইখিনি দলঙতে ৰখি দিলোঁ মানে কি আৰু ইয়াতে ফটো শ্বুট কৰিম ইয়াতে আৰু এতিয়া ধুনীয়াকৈ ফটো ল'ম আৰু এইফালে আছে আমাৰ বাইক লাইন আপ হৈ আছে এইফালে আৰু এনেকৈ আহি পাই গ'লোঁ আমি চান্দুবি পাই গ'লোঁ আমি আহি হা 2 বাজিল গাইছ আৰু চান্দুবি আহি পালোঁ বৰ্তমান আমি আৰু এইফালে ইয়াতে আমি গাড়ী পাৰ্কিং কৰিব লাগিব পোনপ্ৰথমতে তাৰপিছততো বাইকত ধূলা এইফালে আৰু গাড়ী জাম লাগি গৈছে এইফালেও আছে গাড়ী আৰু ধূলা গাড়ী পাৰ্কিং কৰি পেলাই আৰু যাব লাগিব এইফালে আৰু আমি তাতে গাড়ী পাৰ্কিং কৰি থৈ আহিলোঁ আৰু তাৰপিছত পূৰা গেং হৈ আহিছোঁ আমি এইফালে সকলো আছে একদম আৰু আমি পাই গ'লোঁ আমি মেইন গেটটো পাই গ'লোঁ আমি আৰু এইফালে চাওক গেটটো মানে কি ধুনীয়াকৈ তৈয়াৰী কৰিছে বাঁহৰে তৈয়াৰী কৰিছে চাওক এইফালে চাওক আপোনালোকে চান্দুবি ডেৰা এইফালে আছে আৰু আমি এনেকৈ সকলো খোজকাঢ়ি যাই আছোঁ আজি মানুহ ইমান এটা দেখা নাই যোৱাবাৰতো অলপ কম দেখিছোঁ আজি মানে কি আজি 5 তাৰিখ হয় না আজি শেষৰ দিনটো মানে অন্তিম দিন আজি আৰু হৈছিল চাগে আমি আহিব নাপালোঁ নাই তেনেকৈ তাৰপিছত আজি লাষ্ট দিন মানে আৰু আমি যাই আছোঁ এতিয়া বৰ্তমান বাণিজ্য মেলালৈ ইয়াৰ ইফালে আছে বাণিজ্য মেলা আৰু এইফালে কিমান মানুহ আছে আছে মানুহ নোহোৱা নহয় বহুতখিনি আছে আৰু মেলাৰ মাজত এনেকৈ ঘূৰি আছোঁ মানে কি একো বস্তু লোৱা নাই এনেকৈ এনেই জাষ্ট ঘূৰি আছোঁ আৰু চাই আছোঁ আৰু ইয়াতে কিবাখিনি খাই পেলাই লয় ইয়াতে কিবা খাই ল'ম তাৰপিছত পুৱাৰ পৰাই যিহেতু পুৱা ভাত খোৱাই এতিয়ালৈকে একো খোৱাই নাই বৰ্তমান যেন আহিছোঁ কিবা খাই লওঁ তাৰপিছত আৰু পুনৰবাৰ লগ পাম আৰু ইয়াতে খাৱা কেঞ্চেল হ'ল মানে কি ইয়াতে দামটো বহুত কয় আৰু দাম আমাৰ ইমান বাজেটত খোৱা মানুহ নহয় আমি সেইকাৰণে কম দামত খোৱা মানুহ তাৰ কাৰণে আমি আৰু বেলেগ এখন ৰেষ্টুৰেণ্টত যাই আছোঁ মানে আমিতো সৰু মানুহ আমাৰ ইমান টকা পইচাও নাই তাৰ কাৰণে যিমান কমত পাওঁ আমি সিমান কমতে আমি মাথা মাৰিম ইয়াতে আৰু কিমান মানে চাইফুৰাটো বহুত বেছি ভাল 20 টাকা না ঘুগুনি পুৰি 20 টাকা ইয়াতে মানে কমত য'তে আমি কমত পাম তাতে খাওঁ আমি ইমান দামত খোৱা মানুহ নহয় না পুৰি 20 টাকা আমি ইমান দামত খোৱা মানুহ নহয় থেংক ইউ ইয়াতে হৈ যাব আমাৰ খাৱা মানুহ বহুত না তাৰ কাৰণে আমাক কমতে লাগে ইমান মানুহ 20 টকা এটা কমাই দিব নোৱাৰে নেকি গোটাই তাৰ কাৰণে য'তে কমত পাওঁ তাতে খাৱাটো বেছি আমাৰ কাৰণে ভাল হ'ব আৰু ইয়াতে ধুনীয়াকৈ বহিলোঁ আমি আৰু আমাৰ এইফালে সকলো আছে আমাৰ গেং আছে এইফালে আছে আৰু এইফালে আছে ইয়াতে বহিলোঁ ধুনীয়াকৈ আৰু কি খাবি পুৰি ঘুগুনি না পুৰি ঘুগুনি আৰু এইফালে আমাৰ পুৰি ঘুগুনি আহি গ'লা আৰু খাই লওঁ গাইছ তাৰপিছত আৰু লগ পাই আছোঁ
কুলদীপ ভাই আছে এইফালে সকলোৱে চিনি পাই যোৱাবাৰো লগ পাইছিলোঁ চাহৰ দোকান দিছোঁ চাহ যোৱাবাৰো মোদীজী যোৱাবাৰো লগ পাইছিলোঁ এইবাৰো লগ পাইছোঁ সকলোৱে চিনি পায় দুখীয়া ল'ৰা চাহ বিক্ৰী কৰি খাই আছোঁ ভিডিঅ' কিয় দিয়া নাই ভিডিঅ' এই অলপ ব্যস্ত হৈ আছিলোঁ আৰু ঘৰুৱা কামতে এবাৰ দিম মেলা যোৱাৰ পিছতে কেনেকুৱা মানে কি দিব লাগিব ৰচিং দিব লাগিব আৰু ৰেপ চঙৰো কাম চলি আছে মোকে ৰস্কত নকৰোঁ দে ঘৰৰ ল'ৰাবিলাক কিয় কৰিম আমাৰ চিনাকি হয় আৰু ভাল বন্ধু হয় এনেকৈ আমি লগ পায়ে থাকোঁ মানে ইয়াতে হয় ঘৰটো আৰু সেনেকৈ আৰু চাদি আছে মানে কি কামত সৰু ডাঙৰ এনেকুৱা কিছুমান ভাব লৈ পেলাই কাম হেৰি কৰিব নালাগে মানে কি ইয়াৰ দৰে কুলদীপৰ দৰে ধুনীয়াকৈ কাম কৰি যাই থকা আৰু এনেকৈ ঘূৰি আছোঁ মানে চাব লগা বস্তু এতিয়া ইয়াতে একো নাই মানে কি আৰু ৰাতি মানে এনেকুৱা জুই দিব মাজত জুই দি পেলাই ফুল এনজয় কৰিব মানে যেনেকুৱা মাজত জুইকুৰা ধৰিব তাৰপিছত পূৰা চাৰো চাইডে মানে এনেকৈ নাচি থাকিব ডেন্স কৰিব আৰু সেইখিনি চাবৰ কাৰণে মানে আজি অলপ ৰাতি লাগি থাকিম যেতিয়া জুইকুৰা জ্বলাই দিব তেতিয়া লাগি থাকি মানে শেষ হোৱাৰ লগে লগে আমিও ঘৰত যাম আৰু তাৰ কাৰণে চাবৰ কাৰণে এতিয়া আমি ৰখি আছোঁ আৰু দুজনমান বড়ো যাম বুলি কৈছে কি কৰে তাহাঁতে নাজানো মুঠতে আমি থাকিম আৰু পংকজৰ লগত এইটোৱে আপোনালোকক গুখাই যাম আজি গাইছ আৰু তেতিয়া যিটো মানে বস্তু চাম বুলি ৰখি আছিলোঁ সেইটো বস্তুটো এতিয়া আৰম্ভ কৰিব আৰু মানে এইখিনি জুই জ্বলাই দিয়ে মানে সেইটো হ'ব আৰু মানুহখিনি সকলোৱে গোট খাইছে আৰু মানুহখিনি গোট খোৱাৰ লগতে এইখিনি জ্বলাই দিব আৰু কিবা কিবি চলি আছে তাতে দুখাইছোঁ এইফালে চাওক সকলোৱেও মানে কি ইয়াতে সকলোৱে গোট খাইছে মানুহখিনি আৰু সকলো এনেকৈ আছে এইফালে চাওক আৰু গাইছ এনেকৈ ভিডিঅ'টো সমাপ্ত কৰিম বুলি ওলাইছোঁ আৰু মানে পকামেথি ল'ব আহিছোঁ আমি ইফালে 1 কেজি মই পকামেথি ল'লোঁ আৰু চান্দুবি মেলা খুবেই এটা ভাল লাগিলে চাই মানে আজি বহুতে কৈছিলে বেয়া হোৱা বুলি কিন্তু মোক ভাল লাগিছে আৰু আজি মানে লাষ্ট অন্তিম দিনটো আজি এনেকৈ চাব পৰা নাছিলোঁ এইবাৰে প্ৰথম পাইছোঁ আৰু বহুত ভাল লাগিছে এনেকৈ নাচি ধেমালি কৰি এনজয় কৰি বহুত ভাল লাগিছে আৰু কমিটিক মানে কি কমিটি সকলো যিখিনি মেলাখন পাতিছে যিখিনি সংযোগ আছে মানে মানুহখিনি সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ মানে খুব ৰেচপেক্ট পাইছোঁ আৰু খুব ভাল লাগিছে আৰু জাগা ঠাইবিলাকো মানে বহুত চাফা কৰিছে আৰু এনটেন এনেকুৱা বহুত আছে কিমান কম আৰু বহুত ভাল লাগিছে আৰু ভিডিঅ'টো যদিহে ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবি আৰু এইফালে লৈ আছে আমাৰ পকামেথি আৰু এইফালে আমি এতিয়া বৰ্তমান ঘৰত যাব লাগে এতিয়া জেকেট আনিছিলোঁ মই এইটো আৰু বেগত আনিছিলোঁ আৰু যাব লাগে এয়াই গাইছ গৈ হ'ম বাই বাই টাটা বেলেগে দেখো সাথে আমার তার 200 40 টাকা রেহাই দিছে ভাই তো লৈ যা भाई साहब कुछ ज़्यादा नहीं हो गया मतलब कुछ भी